নিষ্ঠুৰ নিয়তিয়ে কন্দুৱাই সৃজনাক বিবেকক লৈ গুচি গ'ল। অশেষ চেষ্টাৰ পাছতো কৰ্কট ৰোগ আজি জিকি গ'ল। তেওঁ চিঞৰিছে, হাত বাউলি বাউলি মাতিছে, তথাপিও বিবেকৰ জীও অচিন পৃথিৱীলৈ উৰি গুচি গ'ল। পৰকীয় প্ৰেমৰ নানান ঘটনাৰ মাজত এই ঘটনাই হৃদয় চুই গ'ল। লাভ, প্ৰেম, মহব্বত, বেলেগ বেলেগ ভাষাৰ এই ৱৰ্ডটোৰ সৃজনা আজি বৃহৎ উদাহৰণ হৈ ৰ'ল। এয়া হ'ল বিবেক পাংগিনী আৰু সৃজনা সুবেদীৰ প্ৰেম কাহিনী। যুঁজি যুঁজিও নিজিকিল সৃজনা বিবেক। কলেজীয়া দিনৰে আছিল প্ৰেম। সময়ত দুয়ো বহিল বিয়াত। একেলগে বিয়াৰ পিছৰ সময়বোৰ কৰি তুলিছিল মধুৰ। US-ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে যাত্ৰাও কৰিছিল স্বামী স্ত্ৰী। হঠাতে দুয়োৰে জীৱনত আহিল এজাক ধুমুহা। বিবেকৰ মগজুত চতুৰ্থ বৰ্গৰ কৰ্কট ৰোগ পৰে ধৰা। ভাগি নপৰি আৰম্ভ কৰিছিলে চিকিৎসা। স্বামীৰ শৰীৰৰ পৰিৱৰ্তন হ'ল লাহে লাহে, কিন্তু অকণমান সময়ো কৰা নাছিলে স্বামীক অকলশৰীয়া। জিদ, ধৈৰ্য, সহ্য, কষ্টৰ এই যাত্ৰা আছিল প্ৰায় 3টা বছৰৰ। অৱশেষত সৃজনা হাৰিল আৰু বিবেক গুচি গ'ল অচিন দেশলৈ।